ৰহা দেৱাগুৰি উদীয়মান যুৱক সংঘৰ সৌজন্যত আয়োজিত বহাগী উৎসৱত উপস্থিত থকা মোৰ অতি শ্ৰদ্ধাৰ আমাৰ ৰহাগুৰি আৰু বিশেষ অকল ৰহাৰ বুলিয়ে নহয় আমাৰ বিশেষ এই অঞ্চলৰে দেৱাগুৰি অঞ্চলৰ জ্যেষ্ঠ নাগৰিক বিশিষ্ট শিক্ষাবিদ সাংস্কৃতিক কৰ্মী মাননীয় শ্ৰীযুত ইন্দ্ৰমোহন বৰাদেৱ এইমাত্ৰ মঞ্চত বন্তি প্ৰজ্বলন কৰা আমাৰ বৰদেউৰী মাননীয় শ্ৰীযুত চম্পেশ্বৰ দেউৰী ডাঙৰীয়া, মঞ্চত উপবিষ্ট ৰহাৰ বিভিন্ন ঠাইৰ পৰা আহি ইয়াত উপস্থিত হোৱা মোৰ সন্মানীয় জ্যেষ্ঠসকল, দেৱাগুৰি অঞ্চলৰ মোৰ অতি মৰমৰ উদীয়মান যুৱকসকল আৰু উপস্থিত ৰাইজ, জয়জাতে সকলোলৈকে মই ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ আৰু আহি থকা নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ, যাতে অনাগত দিনবোৰত এই বছৰটোৱে সকলোৰে সুখ শান্তি আৰু সমৃদ্ধি কঢ়িয়াই আনে। বিশেষকৈ মই এটা কথাই ক'ম, আমাৰ বিহু যিহেতুকে কৃষিভিত্তিক উৎসৱ, আমি আশা কৰিম কৃষিজীৱী ৰাইজে যাতে এই বছৰ উন্নত ফলৰ বা উন্নত বীজ লাভ কৰি তেখেতসকল লাভৱান হয় সেইটো কামনা কৰিছোঁ। আৰু এইখিনিতে এটা কথা উল্লেখযোগ্য, এইবাৰ ৰঙালী বিহুত আমি সকলোৱে গম পাওঁ এবাৰ অসমত ৰেকৰ্ড হৈছে 14 Bihu
মাৰো যে চতৰে বতৰত গাহেলে পেলে বিহু মাৰো যে চতৰে বতৰত গাহেলে পেলে এই যে বিহু হুঁচৰি আহিছো চুচৰি বিহুৰে বাতৰি পাই হেৰালো গৰীয়া আহিছো চুচৰি বিহুৰে বাতৰি পাই হেৰালো গৰীয়া অ ৰাম জয় এই বসন্ত আহিলে কপৌ ফুল ফুলি